Hello everyone, সকলোকে ষ্টাডি উইথ ARN চেনেললৈ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে শিক্ষক দিৱস উপলক্ষে এটি ভাষণ প্ৰস্তুত কৰিছো। সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰী আৰু আজিৰ সভাত উপস্থিত অভিভাৱক সকল লগতে মোৰ সকলো বন্ধু বান্ধৱীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। পোনপ্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী সকল লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আজি আমি সকলোৱে ইয়াত শিক্ষক দিৱসৰ উদযাপন কৰিবলৈ সমাবেত হৈছো। প্ৰতি বছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা এজন মহান পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম জয়ন্তী উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল 1888 চনত তামিলনাডুৰ তিৰুতনীত। তেখেতে 1909 চনত মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰে আৰু 1921 চনত কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয় আৰু বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপেও কাম কৰে। 1952 চনত স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু 1962 চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাম কৰিছিল। 1975 চনৰ এপ্ৰিল মাহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এয়াই আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জীৱনৰ কিছু কথা। শিক্ষকসকল হৈছে আমাৰ সহায়ক স্তম্ভ, যি আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনত আমাক পথ প্ৰদৰ্শন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে আমাক জীৱনৰ মূল্যৱান পাঠ শিকোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰে। শেষত শিক্ষক দিৱসৰ এই উপলক্ষে মোৰ প্ৰিয় শিক্ষকসকলৰ ওপৰত ভাষণ দিয়াৰ সুযোগ প্ৰদান কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাই মই মোৰ ভাষণ শেষ কৰিব বিচাৰো। মই নিজকে এই প্ৰতিষ্ঠানটিৰ এজন শিক্ষাৰ্থী বুলি ক'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ, যিয়ে মোক এজন ভাল ব্যক্তি হিচাপে বিকশিত হোৱাত সহায় কৰিছে আৰু মোক প্ৰতিদিনে নতুন বস্তু শিকিবলৈ আগ্ৰহ দিছে।